নমস্কাৰ, দা এছবিজি অসম ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম। বৰ্তমান ৰাজ্যত বিজেপি চৰকাৰৰ নেতৃত্বত বিজেপিৰ সদস্য ভৰ্তি অভিযান চলি আছে। চৰকাৰখনে সদস্য ভৰ্তিৰ ক্ষেত্ৰত যিদৰে আশা কৰিছিল ঠিক তেনেদৰে সফল হোৱা নাই, যাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দলৰ নেতা, মন্ত্ৰী, বিধায়ক আৰু সাংসদসকলৰ সৈতে বাৰে বাৰে বৈঠকত মিলিত হ'বলগীয়া হৈছে। বিশেষকৈ উজনি অসমত যিদৰে সদস্য ভৰ্তিৰ ক্ষেত্ৰত বিজেপি চৰকাৰখনে সঁহাৰি লাভ কৰিব লাগিছিল, সেইধৰণে সঁহাৰি লাভত ব্যৰ্থ হৈছে চৰকাৰখন, যাৰ বাবে মন্ত্ৰী, বিধায়কসকলে উজনি অসমত বাহৰ পাতি সদস্য ভৰ্তি অভিযানত নামি পৰিছে। উজনি অসমত হতাশাৰ মুখ দেখাৰ বিপৰীতে শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু তেওঁৰ দুই অতি ঘনিষ্ঠ মন্ত্ৰী পীযুষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱাৰ মাজত আৰম্ভ হৈছে তীব্ৰ প্ৰতিযোগিতা। সদস্য ভৰ্তিৰ ক্ষেত্ৰত কোনে কাক চেৰ পেলাব তাক লৈ এই তিনিগৰাকী মন্ত্ৰীৰ মাজত এতিয়া চলিছে তীব্ৰ প্ৰতিযোগিতা। এই প্ৰতিযোগিতা ইমানেই তীব্ৰতৰ হৈছে যে এদিন যদি এজনৰ সমষ্টি আগবাঢ়ি যায়, তেন্তে পিছদিনাই সেই সমষ্টিক পিছ পেলাই অন্য এজন আগবাঢ়ি যায়। শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনোৱা মতে বৰ্তমানলৈকে বিজেপিৰ প্ৰাৰ্থীৰ সদস্যতা অভিযানত 40 লাখ সদস্য অন্তৰ্ভুক্ত হৈছে।